হেল্ল' এভৰিৱান, কি খবৰ? আজি দেখিছেনে এয়া মাছ মানুহ এজনে লৈ আহিছিলে, তাৰপৰা ৰখাইছিলোঁ। আৰু দেখিছেনে মাছ ইমানেই মাছ, পানীও হৈছে, পথাৰত পাইছিলে এয়া মাছ। সঁচাকৈ বহুত ভাল লাগে। আজি বনাম মাছ পাতত দিয়া ৰেচিপি। সকলোৱে জানে, হ'লেও যোনসকলে নাজানে তাৰ বাবে ভিডিঅ'টো বনাইছোঁ। আৰু কেনেকুৱা লাগে আপোনালোকে কমেণ্ট কৰি জনাব। কমেণ্ট কৰিব দেই, কমেণ্ট কৰিলে মোৰো ভাল লাগে। ভিডিঅ'বোৰনো চাই কেনেকুৱা পাইছে প্লিজ সকলোৱে কমেণ্ট কৰিব। আৰু এয়া দেখিছেনে, মাছখিনি অলৰেডি বহুত ধুনীয়া চাফাই হৈ আছে, নকৰিলেও হৈ যায়, হ'লেও অলপমান এয়া দেখিছে অকণমান উলিয়াই দিছোঁ আৰু পেটুখিনি। বহুত ভাল আৰু খাবলৈ যে সঁচাকৈ দেই বহুত ধুনীয়া টেষ্টি হৈছিলে, কিন্তু বহুতেই টেষ্টি হৈছিলে। আৰু এইফালে দেখিছেনে এইখিনি মাছখিনি মই দুভাগ কৰি ল'ম। আৰু দেখিছে বহুত ভাল লাগিছে। আৰু এইখিনি এভাগ পাতত দিম আৰু এভাগ শুকুৱাই থৈ দিম। আৰু এইখিনি এভাগ দেখিছেনে, ইমানখিনি কাৰ খাব মন গৈছে বাৰু মোক কমেণ্ট কৰি জনাব দেই। এইফালে এয়া দেখিছে ধুনীয়াকৈ হেৰি কৰি লৈছোঁ। আৰু এইফালে কলপাত কাটি লৈছিলোঁ, কলপাতখন এইফালে এয়া ধুনীয়াকৈ দেখিছেনে আছেই। আৰু কলগছ ধুনীয়াকৈ কলপাত কাটি লৈ আহিছোঁ। আৰু এয়া ধুনীয়াকৈ এইখিনিতে ফালি লৈছোঁ আৰু ধুনীয়াকৈ মিলাই লৈছোঁ বস্তুটো। তাৰপিছত ইয়াতে গেছটো জ্বলাই পেলাই অকণমান শুকুৱাই ল'ম। অকণমানটো শুকুৱাই ল'বই লাগিব, নহয় জানো? আৰু ধুনীয়াকৈ এয়া দেখিছেনে এনেকৈ শুকুৱাই লৈ এয়া অকণমান আৰু এইফালে জুই লাগি যাবলৈ ধৰিছিলে। আৰু তাৰপিছত এইফালে এইটো অকণমান কমাই দিলোঁ, অকণমান হেৰি কৰিলোঁ। তাৰপিছত এয়া অলৰেডি হ'বই আৰু এতিয়া। তাৰপিছত এয়া ধুনীয়াকৈ শুকুৱাই লৈছোঁ এনেকৈ। আৰু এইফালে এইখন ধুনীয়াকৈ তাৰ হেৰিটো এইফালে এইখিনি কাটি লোৱা হৈছিলে। আৰু এয়া দেখিছে। আৰু ইয়াতে ধুনীয়াকৈ হালধি পাত আৰু কলপাত, সঁচাকৈ দেই হালধি পাতৰ লগত যে মাছ পাতত দিয়া সোৱাদেই বেলেগ এটা স্মেল আহে, বহুত ধুনীয়া হয়। এয়া হালধি পাত, কলপাত আৰু এয়া ধুনীয়াকৈ চাফাকৈ ধুই ল'লোঁ। আৰু কলপাতখিনিতো দেখিলেই আপোনালোকে ধুনীয়াকৈ মচি কৰি লৈ ধুনীয়াকৈ হেৰি কৰি লৈছিলোঁ গেছত, ধুনীয়াকৈ অকণমান শুকুৱাই লৈছিলোঁ। আৰু সিফালে দেখিছে ফিৰিঙি জলকীয়া, সেইকেইটা আমাৰ ঘৰৰে হয়। আৰু এইখিনি মাছ দেখিছে, মাছখিনি এতিয়া ইয়াতে দি দিম। এয়া ধুনীয়াকৈ মই যে একদম ৰ'বই পৰা নাই জানে, ধুনীয়াকৈ খাই কৰি ল'লোঁ, কিন্তু হ'লেও জিভা পানী পৰিয়ে আছে। আৰু ইমানেই ধুনীয়া টেষ্টি হৈছিলে, বহুত টেষ্টি হৈছিলে খাবলৈ। আৰু এয়া দেখিছেনে ধুনীয়াকৈ ইয়াতে এতিয়া মই ফিৰিঙি জলকীয়াখিনি দি দিম। উফ কি যে মজা! ধুনীয়াকৈ ফিৰিঙি জলকীয়াখিনি দি দিম। আৰু এইখিনিতে দিম অলপমান মান ধনিয়া। এইটো মান ধনিয়াও কওঁ, বঙালী ধনিয়াও কওঁ, আপোনালোকে বাৰু কি বুলি কয়? মই কিন্তু দুয়োটাই কওঁ দেই, মান ধনিয়াটো বেছি কওঁ আৰু মোৰ যে বহুতেই প্ৰিয়। আৰু এয়া দেখিছে ধুনীয়াকৈ এনেকৈ মেৰাই দিম, আৰু কলপাতখন। আৰু বেলেগ পদ্ধতিও আছে, পিছত ক'ম বাৰু। আজি মই এনেকৈয়ে বনাইছোঁ ধুনীয়াকৈ। এইফালে যে এইকেইটা পুৰিয়ে গ'লগৈ, একো নাই, সুমুৱাই দিব পাৰিম ধুনীয়াকৈ। এয়া দেখিছেনে? আৰু আপোনালোকে সকলোৱে মোৰ পেজটো ফ'ল' কৰি দিব, ধুনীয়াকৈ ফ'ল' কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব দেই। তেতিয়াহে মোৰ ভাল লাগে। আৰু মোক কমেণ্ট কৰিব, মোৰ ভিডিঅ'বোৰনো চাই কেনেকুৱা পাইছে সেইটো কমেণ্ট কৰিব, তেতিয়া মোৰ ভাল লাগে। আৰু মোৰ পৰা কেনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে আশা কৰে সেইটো মোক কমেণ্ট কৰি জনাব দেই সকলোৱে। আৰু এয়া দেখিছে ধুনীয়াকৈ বান্ধি দিলোঁ। কেনেকুৱা লাগিছে বাৰু টোপোলাটো? ভাল লাগিছেনে আপোনালোকৰ? এয়া দেখিছেনে ধুনীয়াকৈ বান্ধি দিয়া হ'ল এইটো টোপোলা। আৰু এটা এইখিনিতো তেতিয়া বস্তুটো ওলাই নপৰে আৰু ধুনীয়াকৈ। এয়া দেখিছেনে? আৰু এতিয়াতো চাৰিওপিনে বানপানী, কেৱল বানপানী। আৰু মাছো ওলাইছে,
বহুত মাছ ওলাইছে আৰু এতিয়া খাই লওঁ আৰু মাছ নহয় জানো নে কি কয়। আৰু এইফালে এইয়া দেখিছেনে কেৰাহীত পাতি দিলোঁ ধুনীয়াকৈ আৰু এইফালে ঢাকনা মাৰি দিলোঁ আৰু কেৰাহীটো কিন্তু গৰম কৰি লৈছিলোঁ দেই, গৰম কৰি লৈ পেলাই ইয়াতে আৰু এইফালে দেখিছেনে ফাইনেলি এয়া হৈ গৈছে মোৰ মাছ পুৰা পাতত দিয়া, মাছ পাতত দিয়া। আৰু এইফালে আগতে কিন্তু ইমান এটা ভাল নাপাইছিলোঁ দেই গাভৰুতে, আৰু এতিয়া আৰু বিয়া হোৱাৰ পিছত বনাওঁ খাওঁ আৰু শাহু মাহঁতক বাহঁতক সকলোকে খোৱা দেখি প্ৰথম যে মই মাছ একেবাৰে ভালেই নাপাওঁ, এতিয়া যে মোৰ বহুতেই প্ৰিয়, মানে বহুতেই প্ৰিয়। আৰু এয়া দেখিছেনে ধুনীয়াকৈ ইমান ধুনীয়াকৈ হৈ গ'ল দেখা পালে। আৰু এয়া চাওকচোন ধুনীয়াকৈ সিজিছে নহয়, আৰু মানে জিভা পানী পৰিয়ে গৈছে আৰু লোভতে মানে। এয়া ধুনীয়াকৈ দুভাগ কৰি লৈছোঁ দেখিছেনে। আৰু এইফালে এতিয়া ধুনীয়াকৈ এইখিনি সানি ল'ম। ইয়াতে তেল দিব লাগিব, নেমু দিম, তেল দিম, সকলোখিনি বস্তু দিম আৰু নেমু দিম, তেল দিম, আৰু জলকীয়া আছে হ'লেও আৰু অকণ জলকীয়া দিম বুলি ক'লেও দিব পাৰে, আৰু আপোনালোকে পিঁয়াজ অকণমানো কুটি দিব পাৰে, সেইটো আপোনালোকৰ কথা, যোনে যেনেকৈ ভাল পায় আৰু এয়া দেখিছেনে নেমুটো ধুনীয়াকৈ চেপি দিলোঁ, আৰু ইয়াত জলকীয়াকেইটা যে আছিলে সেই জলকীয়াকেইটা ধুনীয়াকৈ পিটিকি দিছোঁ, দেখিছে ইমান ধুনীয়াকৈ সিজিছে জলকীয়াকেইটা। আৰু এয়া ধুনীয়াকৈ এয়া মোহাৰি আছোঁ ধুনীয়াকৈ। তাৰপিছতে এইয়া দেখিছেনে কাৰ খাওঁ খাওঁ লাগিছে। হৈ গ'ল আৰু ফাইনেলি মোৰ মাছ পাতত দিয়া ৰেডি। আৰু অকণ নেমু, উফ কি যে মজা। ভিডিঅ'টো চাবলৈ